বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত সময় সাপেক্ষিক হিচাপে কেইটামান জিকেৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে আগ্ৰহেৰে এই ভিডিঅ'টো চাবা ধন্যবাদ বৰ্তমান অসমৰ তেল শোধনাগাৰ কেইটা উত্তৰটো হ'ব 4টা বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন উত্তৰটো হ'ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ কোন উত্তৰটো হ'ব নুমল মমিন ৭৬তম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল উত্তৰটো হ'ব লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ভাৰতৰ ক'ত প্ৰথম ৱাটাৰ মেট্ৰ' ব্যৱস্থা কৰা হৈছে উত্তৰটো হ'ব কোচি কেৰালা বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি উত্তৰটো হ'ব গোলাপ চন্দ্ৰ কাটাৰিয়া অসমৰ বিহু নৃত্য গিনিজ বুক অভিলেখৰ বাবে কোনখন ষ্টেডিয়ামত নচা হৈছিল উত্তৰটো হ'ব সৰুজা ষ্টেডিয়াম বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন উত্তৰটো হ'ব সূৰ্যকান্ত হাজৰিকা বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন উত্তৰটো হ'ব 7খন 2023 বৰ্ষ পদ্মশ্ৰী পুৰস্কাৰ কিমানজন অসমীয়া ব্যক্তিয়ে লাভ কৰিছে উত্তৰটো হ'ব 3জন ব্যক্তিয়ে বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান উত্তৰটো হ'ব 31খন বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন উত্তৰটো হ'ব জগদীপ ধানখা 2023 বৰ্ষৰ G20 সন্মিলন বৈঠক অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব গুৱাহাটী আৰু ডিব্ৰুগড় বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন উত্তৰটো হ'ব শক্তিকান্ত দাস অসমৰ ক'ত প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ অনুষ্ঠিত কৰা হয় উত্তৰটো হ'ব কোকৰাঝাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব